আমি এইটো লেটেকুজান চাহ বাগিচাৰ দেগুন ডিভিজনত সদায়ে আপোনাৰ হাতী এনেকৈ মানে আবদ্ধ হৈ থাকে গোটেই ৰাস্তাত মানুহ অহা যোৱা যিটো প্ৰব্লেম হৈ আছে ৰাতিপুৱা আৰ্লি মৰ্ণিঙত আপোনাৰ ৱকিং কৰা মানুহকেইটাও বৰ অশান্তি পাই আছে আৰু আৰ্লি মৰ্ণিঙত আমাৰ কাম বাগিচাৰ কামো আৰম্ভ হৈ যায় বাগিচাৰ কাম কৰিবলগীয়া মানুহো বহুত যথেষ্ট পৰিমাণে কষ্টৰ ভুক্তভোগী হ'ব পৰা হৈছে এই বিষয়ে আমি আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক বহুতবাৰ আমি অৱগত কৰিলোঁ এই বিষয়ে কিবা এটা ইনিচিয়েটিভ ল'বৰ কাৰণে গতিকে এই বস্তুটো আপোনাক কোনো ইনিচিয়েটিভ লোৱা নাই গতিকে আমি চৰকাৰক গুহাৰি কৰিছোঁ এই বিষয়ে আপোনাক অলপ কঠোৰ বিহিত ব্যৱস্থা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত লওক বুলি আমি অনুৰোধ জনাইছোঁ সমূহ ৰাইজে এইটো নেশ্যনেল হাইৱে নেকি এইটো আপোনাৰ নেশ্যনেল হাইৱে 39 হয় আপোনাৰ এইটো NRL যোৱা ৰাস্তা হয় মেইন ৰাস্তা সদায় ওলাই থাকে নেকি সদায় ওলাই থাকে আপোনাৰ এইটো আপোনাৰ গোটেই ইয়াৰ পৰা আপোনাৰ গোটেই আপোনাৰ লেটকুজানলৈকে আপোনাৰ এলিফেণ্ট কৰিডৰ বুলিয়ে হৈ আছে এতিয়া বৰ্তমান আৰু ইয়াত আপোনাৰ NRL কাম কৰা অহা যোৱা মানুহকেইটা বৰ অসুবিধাও পাই আছে